ইয়ালৈ আহি গ'ল তুমি পা দেখিছা তুমি মৰ তুমি পা তইলৈ আহি গ'ল তুমি মৰ একেবাৰে টিজাৰ চিজাৰ ওলোৱাৰ পিছতে যাব যি যে ভিডিও মেইন টিভিটো লোৱা মোবাইলৰ ভিডিও বাদ দিয়া যাওক একো নকৰে যাওক মই ওপৰত দেখা মানুহ তেমে হেতু এইফালে চাই পেলাই কেমেৰাত ক'লে হয় চাম কোনফালে কেমেৰাত ক'বা এইফালে চোৱা পেটটো বেয়া লাগিব আমি হেৰি দিব যাম খানা দিব যাম মানে ইয়া কি কৰিবা এতিয়া তুমি এতিয়া মই হাল পাম আৰু মাছ ধৰিম নাই হেৰি মাছ ধৰিবা কেনেকৈ ধৰিবা তুমি জানানে এনেই জানো অবভিয়াছলি মাছ ধৰাত PhD কৰি দিছোঁ কি ফিচিঙত মই PhD কৰা বাপৰে খোলা এতিয়া আমি হাতীত উঠিম মানে টিজাৰৰ কাৰণে আৰু হৈ আছে আজি হাতী এয়া তুমি বহি দিয়া বৰ ধুনীয়া আছে আৰু আপুনি অৰ্ডাৰটো এবাৰ দিয়ক তুমি এফালে পৰা আহিছা সেটো পৰিব এফালে ঘূৰাই দিয়াচোন তোমাৰ ফালে ঘূৰাই দিয়া সৈয়া চেইয়া কি মন্টুদা একে দেখিছা আহা ঋষি ওচৰত আহা মন্টুদা ডাঙৰ জীৱ ঋষি যাম অৰ্ডাৰটো দি দিয়া আৰু ওপৰত বঢ়িয়া বঢ়িয়া মিছ কৰিলো বে এটা মোবাইল মিছ কৰি দিলো মই পাইছো মই চব লৈছো পাইছো বা আমাৰ কেমেৰা পাতে ভেৰি নাইস ভিডিঅ'খন জুকাই লচোন মানে তুমি সৈয়া কৰি দিয়কচোন সৈয়া কৰি দিয়ক সৈয়া ইফালে পৰা ঘূৰাই দিয়াচোন অ মা ৰখি দিয়া মা নেকি মা দাদা আপুনি এফালে আহি দিয়ক ৰেডি গুড মৰ্নিং গুড নাইট হ'ব হলগে আছে আঁতৰি দিয়ক না অলপ তললৈ আহি যাওক নহ'লে মানে আপোনাৰ দেখা পাই আছো ইয়াত গুড মৰ্নিং নুঠায়ে যে গুড মৰ্নিং অ
বহা লাগে খুদডাল দিছে নে দামি বেছি এৰি দিয়ক লাইট অকণ দি লোৱা নিচিনা লাগিছে বেছি এক্সট্ৰা কৰি যি টেষ্ট টানি দিছে চালৰে হাঁহি বন্ধ তইলে আহি গ'ল তুমি পা দেখিছা তুমি মৰ তুমি পা তইলে আহি গ'ল তুমি মৰ নাই বনোৱা কোন বনোৱা একেবাৰে টিজাৰ চিজাৰ ওলোৱাৰ পিছতে যাব যি যে ভিডিও মেইন টিভিটো লোৱা মোবাইলৰ ভিডিও বাদ দিয়া যাওক একচন কৰে যাওক যা চল যা চুলে হল ভয় নাখালে হল চুই দিলে হল মন কৰি দিলে অকমান বেক হেয়া এই ভিড় বৰ্তমান আকৌ কল লৈ আহিম দেই তুমি ইয়াতে থাকিবা সেইয়া না ভয় নকৰিবা একদম তুমি ইয়াতে থাকিবা দেই কোৱা তুমি ইয়াতে থাকিবা দেই মই আকৌ তোমালে কল লৈ আহিম মই আকৌ তোমালে কল লৈ আহিম কলৈ কোনে যাবা দেই কলৈ কোনা যাবা দেই বৰ ভাল দেই গুলবাহাৰ তুমি গুলবাৰ গুলবাহাৰ অকমান পিছুৱাই দেচোন পিছু মানুহবিলাক ওলাই ওলাই গৈ আছে এই পিছু যিটো তুমি ওলাই আছা পিছু এই তাই বেগটো পেলাইছে এটা মাজলৈ নেছ মাজলৈ ধৰি থাকচোন কিছিলে কিবা কি কৈ থাকা আৰু ইম্প্ৰভাইজ কৰা যি দি কিবা কিবি দে লক্ষিতা দুইটা দিছে মাৰচোন ডাইলগ যিটো মাৰা কিবা কিবি ইয়াতে থাকিবা দেই মই আৰু কল লৈ আহিম কিমান মন আছে তোমাৰ ওপৰত আৰু তাৰ দে তুমি ইমান মৰম লগা আমাৰ ঘৰলৈ যাবা ঘৰলৈ যাবা মোক বিয়াত পিঠিত থবানে মোক বিয়াত পিঠি উঠাবানে মই তোমাৰ পিঠিত উঠি যাম দেই মই তোমাৰ পিঠিত উঠি যাম দেই ঋষি আৰু ময়ো যাম দেই ঋষিৰ লগতে ময়ো যাম লগতে মই যাম ঋষিয়ে তোমাৰ পিঠিত উঠাবলৈ মোক শিকাই দিব ভয় লাগি আছে ভয় লাগিছে বেছি দিছে গৰম লগা বেছি দিয়ে এইটো এই বিচাই মানুহ এই বেছি ভাল পায় কৈছিলে লক্ষীৰা সেইটো কাম নিদিলে আচ্ছা এই মাজনী হ'ব এইযোৰ কাপোৰ হ'ব যোৱাচোন তুমি এইফালে যোৱাচোন হাতী হ'ব নেলাগে দিয়া হ'ব এটা হাতী আৰু এটা হাতীৰ ওপৰত কি উঠেনো হয় না ওচৰত যাম হাতী মানে এটা ক'ব দেই মই এনেই ভিডিঅ' বনাম হাতী হাতী কুচি কুচি চুনা এটা কৈ দে আচ্ছা কলিয়াবি দে কৈছো ন এইফালে চোৱা সি দৌৰি দৌৰি আহি আছে কেমেৰাতে ক'বা আহি থাকিবা দেই কি আছিলে মই সপোনত দেখা মানুহজন তেওঁ ৰেডি ৰলিং প্ৰথম হাঁহিটোৰ পৰা নাচোন সেইটো দিবা সপোনত দেখা মানুহজন তেৱেই সেইটো মাল দিবা আকৌ হা ৰেডি ইফালে থাকা ৰলিং একশ্যন মই সপোনত দেখা মানুহজন তেৱেই ভেৰি নাইচ দিছে সৰি দেই মই সপোনত দেখা মানুহজন তেওঁৱে সেইটো এইফালে চাই পেলাই কেমেৰাত ক'লে হ'ল মই চাম কোনফালে কেমেৰাত ক'বা এইফালে চোৱা পেটটো বেয়া ৰাখিব ৰেডি ৰলিং একশ্যন সপোনত দেখা মানুহজন তেৱেই
টিংটোত যোৱাচোন আহা টিংটোত যোৱা টিং গম পাইছেনে একদম এণ্ডিংটো আৰু ছাগলী হ'লেও আকৌ যিটো পাতিলেও গোন্ধা এইটো আকৌ গোন্ধা যে নাই কি হয় এইটো ছাগলী মৰি আছে এই বে আমি দেখাই নাই ইয়াত ডুবিম নেকি মই ছাগলী পানী সেইখিনি ধৰিবা একে কথাই তালৈ যোৱা আগত যা ইয়ৌ আগৰটো ভিডিঅ' চলি আছে দেখোন হৈ যোৱা নাই ধৰি গ'ল কাৰণে গতিকে মালটো জেং কৰি দিওঁ ফাৰ্ষ্টখিনি জেং কৰি দিওঁ চুঙা মিলত সোমাই দিওঁ চুঙা মিলত সোমাই দিওঁ চুঙা মিলত ঢাপ ধৰি কেইটামান কৰি দিছোঁ মোৰ পেকআপ হ'ল তো চটত দেখিছে মোৰ একদম পানী চানি মাৰি অৱস্থা নাই চুলি তুলি তিতি অৱস্থা নাই গোটেইবিলাক তিতি আছে মই চাৰ্ট এটা পিন্ধি লৈছোঁ মামুবাই ধুনীয়াকৈ মোক চাৰ্টটো যোগান ধৰিছে তাৰ বাবে থেংক ইউ মামুবা তো মামুবাই একদম শ্বুটবিলাক যে কৰি আছে মামুবায়ে কৰি আছে তো থেংক ইউ তাৰ কাৰণে একো নক'লেও হ'ব আৰু বায়ে আৰু ধুনীয়া কৈছে আমাৰ ছোৱালীজনীয়ে দেই দিব এতিয়া টাইম হৈছে 10 বাজি গ'ল 10 বাজি গ'ল শ্বুটিং চলি আছে এতিয়া ঋষি শ্বট দি আছে মোৰ পেকআপ হ'লেও এতিয়া মানে বহুত দূৰত আছোঁ চ' একেলগে যাব লাগিব জংঘলৰ মাজত আছোঁ পাৰিলে জংঘলখন দেখাম বহুত ইয়াতে বোলে ভূতটোত থাকে শুনিছোঁ মানে মিল কামপুৰৰ চুগাৰ মিল চিনি পায় চিনি পায় ভূত একদম বা অহাৰ পৰাই ওম নমঃ শিৱায় শুনি আছে মোৰ এনেই ভয় চয় নাই কিন্তু মানে বাই কৈ মোক ভয় খুৱাই দিছে আৰু মই বাক এবাৰ ভয় খুৱালোঁ বা একদম তাৰ লগতে ধুনীয়াকৈ এতিয়া পেকআপ মোৰ হ'ল কিন্তু মই দেখুৱাই থাকিম ঋষি দিয়া শ্বটবিলাক দেখুৱাই থাকিম চাই থাকিব ভিডিঅ'টো থেংক ইউ